Anupriyana NGO tumpen patirpi ponsi 5 days modern dance workshop kum drama ajay mek kideng pon. Diopani MSc constituency kaparlo number Nadi T State Auditorium hold Santipur along 22-26 Jakhong 2024 mate 5 days of Harman modern dance workshop lapen drama ajay mek ki paman pon. Sonsi summer vacation aroi pen pachitong runsi luka Charlie bong somar 5 to 15 years arta tumaphan bangso ajay mek kideng pon pusi May Jyoti Prakash Bor Thakpur Chunbang Probin Tanti atumpen nang pachinidun Adunthui NGO Anupriyana atumpen modern dance workshop kum drama lake Monday 22 July 2024 to Friday 26 July 2024 time evening apor lake aning vithu bajib thli with support of ROD Film Dance and Drama Studio Jorhat. On Friday 26 July 2024 at evening a culture night tame paman ponji putalang litumpen nang chithandun roa gora pen birta pangdakpon Lawrence Lekhe News 24 Karbi Anglong. নমস্কাৰ আজি আমাৰ মাজত আপোনালোক সকলো উপস্থিত হ'ল তাৰ সকলো সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপ্ৰেৰণা NGO এইটো অঞ্চলৰ এটা অগ্ৰগামী অনুষ্ঠান আমি এই অঞ্চলৰ যিসকল যুৱক যুৱতী আৰু উঠি অহা চাম আছে তেখেতসকলৰ উন্নতিৰ বাবে তেওঁলোকৰ বিকাশ বিভিন্ন ক্ষেত্ৰত বিকাশৰ বাবে আমি এটা সামান্য প্ৰয়াস কৰি আছোঁ আৰু ইয়াৰ আগতো আমি এই বছৰত 4টাকে অনুষ্ঠান পাতিলোঁ আজি 2024 চনৰ 22 জুলাই তাৰিখৰ পৰা অনুপ্ৰেৰণা উদ্যোগত আৰু ৰোড ফিল্মছ ডেন্স আৰু ড্ৰামা ষ্টুডিঅ'ৰ সহযোগত এই 5 দিনীয়া আমি কৰ্মশালা নৃত্য আৰু আধুনিক নৃত্য আৰু নাটকৰ আজি ইয়াত নামবৰ্ণী চাহ বাগিচাৰ অডিটৰিয়াম হলত আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ যিসকল পিছপৰা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যেহেতু ডেন্স আৰু ড্ৰামা বা আধুনিক নৃত্য আৰু নাটকৰ ক্ষেত্ৰত তেওঁ আগবাঢ়িব পৰা নাই আৰু সেই ক্ষেত্ৰত যাতে আমি অকণমান সহায় কৰোঁ তেওঁলোকক আগবাঢ়ি যোৱাত সেই উদ্দেশ্যে 2024 চনৰ আজি 22 জুলাই সোমবাৰৰ পৰা শুক্ৰবাৰলৈ আমাৰ এই 5 দিনীয়া কৰ্মশালা আধুনিক নৃত্য আৰু নাটকৰ বাবে কৰা হৈছে আৰু এটা সুখবৰ বুলি ক'ব পাৰি যে আমি সামৰণি অনুষ্ঠানটো যিসকল ইয়াত আজি আমাৰ কৰ্মশালাত উপস্থিত আছে ভাইটি ভণ্টি যিসকল প্ৰশিক্ষণ লৈছে তেওঁলোকক লৈ আমি সামৰণি অনুষ্ঠান পাতিম শুক্ৰবাৰে মই সংবাদ মাধ্যমৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ তেওঁলোকে সহায় সহযোগ কৰক তাত আমাৰ এই অঞ্চলৰ যিসকল কণ ভাইটি ভণ্টিসকলে তেওঁলোকে নৃত্য আৰু নাটকৰ এটা সুন্দৰ অনুষ্ঠান কৰাৰ প্ৰয়াস লৈছে তাৰ উপৰিও আমাৰ বাবে এটা সুখবৰ যে অসমৰ এগৰাকী সুকণ্ঠী গায়িকা পাপৰি শইকীয়াদেৱ তেখেত আহিব আমাৰ সেই সামৰণি অনুষ্ঠানটোত আৰু শৰৎ বাপী শইকীয়াদেৱৰ এখন নাটক পোহৰ বিচাৰি যাওঁ এই পোহৰ বিচাৰি যাওঁ বুলি এখন নাটক মঞ্চ ইয়াত কৰা হ'ব সকলোকে মই সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ।